অসমত প্ৰথমবাৰৰ কাৰণে ওলাইছে পাঠান ৰোল খাবৰ কাৰণে মোৰ লগত ৰেজাউল প্ৰাণীৰ হয়। আসসালামু আলাইকুম, ওয়েলকাম টু মাই নিউ ভিডিঅ'। মই আপোনালোকৰ লগত ৰাকিব আলী আৰু বৰ্তমান পাঠান মুভি বহুত ট্ৰেণ্ডিঙত চলি আছে। লগত পাঠান মুভি সকলোৱে চাব গৈছে, চাগে পুৰা বাম্পাৰ কামাই কৰিছে। লগত আজি অসমত প্ৰথমবাৰ কিবা ৰিলিজ হ'ল পাঠান ৰোল। আজি আমি পাঠান ৰোল খাবৰ কাৰণে যাই আছোঁ। পাঠান ৰোলটো কেনেকুৱা আৰু খাই কেনে কিমান ভাল লাগে তো আমাৰ লগত চাই থাকক। আৰু অসমত প্ৰথমবাৰ ওলাইছে পাঠান ৰোল, তো বলক মোৰ লগত চুমটো কালা গুপ্তা গুফু ঘৰৰ পৰা আহি কিনে পালোঁ এতিয়া পাঠান ৰোলৰ হোটেলত, য'ত পাঠান ৰোল অসমত প্ৰথমবাৰৰ কাৰণে ওলাইছে। পাঠান ৰোল খাবৰ কাৰণে মোৰ লগত ৰেজাউলো আহিছে। পাঠান ৰোল খাম চবে পাঠান ফিল্ম চাব যাই আছে। তেতিয়া কৈছোঁ পাঠান ৰোল ঠিক আছে, এতিয়া লাহে কৰি হোটেলত যিয়ে নহওক আমি চিমৰন চিটিত আহি গ'লোঁ, য'ত পাঠান ৰোল বনাই। তো পাঠান ৰোল আজি অসমত প্ৰথমবাৰ, অসম গুৱাহাটীত তো প্ৰথমবাৰ ষ্টাৰ্ট হ'ব। পাঠান ৰোল খাই কিনে কেনেকুৱা লাগে লগত আমাৰ কুকক দেখাম লাহে কৰি কুকুক কি কৰি আছে, কি কৰা নাই। পিছফালে চা জল্দি তো লাহে লাহে কৰি বন্ধাকবি আৰু কেপচিয়ামটো কাটি আছে। আৰু এইটো কি হয়, পনীৰ হয়। পাঠানৰ কাৰণে পাঠান ৰোলৰ কাৰণে তিনিটা বস্তু দিয়া হৈছে। আৰু লাহে কৰি এইটো পিঁয়াজ পুৰা স্পীডত। তো সেইজনে হৈছে পাঠানৰ প্ৰথম আৱিষ্কাৰক বনোৱাজন। পিঁয়াজৰ পিনে চাই কাটিলে চকুৰ পানী ওলাব কাৰণে পিঁয়াজৰ পিনে চাই নাকাটে। চিকেন লাহে কৰি পাঠানৰ কাৰণে কৈছে, পাঠানৰ নিচিনা মাংসৰ টুকুৰা যাই আছে ৰোলৰ ভিতৰত, যিহেতু নামতে পাঠান। যিহেতু পাঠান ইমান হিট যোৱা আছে, চাওঁ চিকেন পাঠান ৰোলটো চাওঁ কেনেকুৱা হিট হয় বা খাই কেনে এনেকুৱা লাগে। পিছতে খাই কিনে ক'ব পাৰিম বা ইতানে কি দিয়ে পাঠান ৰোলৰ কাৰণে। তো দেখা যাওক পিছলৈ কেনেকুৱা কৰি বনাই থাকে বা কি দিয়ে বা কি নিদিয়ে। তো চাই থাকোঁ আগলৈ। খাই পেলাই ভাল লাগিবনে নাই? ভাল লাগিব। তো লাহে কৰি কণীখন দি আছে, এটা কণী দিল আৰু এটা কণী দি আছে। তো পাঠানৰ কাৰণে তাৰমানে দুটা কণী লাগে তাৰমানে, হয় নেকি? আমাৰ পাঠান ৰোলৰ কাৰণে ৰুটিটো বনোৱা হৈ গৈছে। তো যিয়ে নহওক পাঠানৰ ৰুটিৰ কাৰণে লাহে কৰি তেলখন ঢালাৰ পিছত ইতানে পূৰা মজা কৰি তাৰমানে কেৰাহীখনো উল্টা কৰি আছে আৰু জুইত। তো পাঠানৰ ৰুটিখন দিয়া হ'ল, এতিয়া লাহে কৰি মজা কৰি ঘূৰাই দি আছে। আৰু তো তাৰপিছত চাওঁ আৰু কি দিয়ে। যেনেকুৱা কণীখন দিল আৰু লাহে কৰি এতিয়া আকৌ তাৰ ওপৰত দি আকৌ লাহে কৰি তেল দি আছে।
তাৰ মাজত আকৌ লাহে কৰি তেল যাই আছে আৰু ৰুটিখন হৈ গ'ল। ৰুটিখন হৈ যোৱাৰ পিছত চাওঁ লাহে কৰি কি কৰে। তো আমি তো যেনেকৈ বন্ধাকবি কেপচিয়ান এইগিলা যে বনাইছিলে এইগিলা এতিয়া লাহে কৰি ভাজব আৰু ভাজি কিনে তাৰমানে পাঠানৰ ৰোলৰ ভিতৰত যাব এইবোৰ। লাহে কৰি নিমখটো দিলা। নিমখ দিয়াৰ পিছত এইটো কি হয়, এইটো নিমখ নেকি? চচ লাহে কৰিটো এইটো তাৰমানে চিক্ৰেট ৰেচিপি এটা তাত ঢালিল আৰু এইটো নাম চিক্ৰেট আৰু পোৱা নাযায় আৰু এইটো স্পেচিয়েল হিচাপে এটা পায় আৰু এতিয়া লাহে কৰি তাতে ৰাখিল আৰু ভাজিখিনি তাৰ মাল মছলাখিনি তাৰপিছত চাওঁ আৰু লাহে লাহে কি কৰিছে, লাহে কৰি মেৰাই আছে। তো পাঠান ৰোল কিবা পাঠানৰ নিচিনা হৈছে ডাঙৰ, যিটো স্পেচিয়েল হিচাপে গুৱাহাটীত পোৱা যায়, অসম গুৱাহাটীত। তো পাঠান প্ৰথমবাৰ পাঠান ৰোল আমি আৱিষ্কাৰ হ'ল এতে। তো পাঠান ৰোল হয় এইটো প্ৰথমবাৰ, ইমান ডাঙৰ কিবা কিবা খাই কিনে চাওঁ পাঠান ৰোলটো কেনেকুৱা লাগে লাহে কৰি। স্পেচিয়েল চাটনি লাহে কৰি গিছে, চচ গিছে আৰু চাওঁ লাহে লাহে কি কৰি কি দিয়ে আৰু ৰোলটো কিন্তু মস্ত ডাঙৰ, যেনেকৈ পাঠান ব্লকবাষ্টাৰ হৈছে এনেকৈ ৰোলটো ব্লকবাষ্টাৰ টাইপ লাগি আছে আৰু লাহে কৰি ধুনীয়াৰ পাত কাটি আছে। এইটো ৰোলটো অকলে খাবা কোনো পধ্যে সম্ভৱ নহয়। তো ৰেজাউল আৰু মই দুইজনে পিছত ভাগাই কিনে খাওঁ আৰু লাহে কৰি এইটো হৈ যায় পাঠান ৰোল। তো বহুত হেভি এনে কি নাম পাঠান ৰোল নি, ঠিক আছে লাহে কৰি তাতে খাওঁ। তাকে লাহে কৰি দিছে পাঠান ৰোল। জাউলক পাঠান ৰোলটো কাটি কিনে আনবা দিছোঁ, কাটি কিনে ৰোলটো বহুত ডাঙৰ হয় সেইকাৰণে তাৰমানে একেবাৰে খোৱা সম্ভৱ নহয়, কাটি কিনে আনি আছে। তাৰপিছত খাই কিনে ক'ম আৰু কেনেকুৱা লাগে পাঠান ৰোলটো। তো আমাৰ লগত চাই লওক, ৰিভিউটো চাই লওক। লগত যদি আপোনালোকে যদি বিচাৰে কটাবাৰী চিমলন চুইটত পাই যাব পাঠান ৰোলটো, আহি কিনে খাই ল'ব যে কেনেকুৱা লাগে পাঠান ৰোলটো। তো ৰেজাউলে লৈ কিনে আহিল লগত 2 টুকুৰা কৰি কিনে আহিলোঁ পাঠান ৰোল। চাওঁ কেনেকৈ লাগে খাই কিনে, ঠিক আছে ডাঙৰীয়া। তো যিয়ে নহওক ইটানে পাঠান ৰোল 2 টুকুৰা হৈ গ'ল। 2 টুকুৰা হৈ কিনে লাহে কৰি টেষ্ট কৰি চাম কেনেকুৱা লাগে পাঠান ৰোল। তো ৰেজাউল কিবা এইখিনিতে কিবা আধা কেজি টাইপ লাগি আছে দেখোন। তো যিয়ে নহওক খোৱা ষ্টাৰ্ট কৰোঁ আৰু লাহে কৰি। ইমান হেভি
যেনেকুৱা এইটো আদা হয় মাত্ৰ কিবা পাঠানৰ খালোঁ দুজনে মিলি অকলে খোৱা সম্ভৱ নহয় পাঠানে তো কেনেকুৱা লাগছে খাই কিনে ভাল লাগিছে ভাল লাগিছে ইমান মস্ত আছিল খাই পেলাই পূৰা পেট ভৰি গৈছে টেষ্টি হৈছে বহুত টেষ্টি হৈছে লগত পাঠান অলপো ডাঙৰ হয় অকলে খোৱা কোনো সহ্য সম্ভৱ নহয় আপোনালোকে যে খাব বিচাৰে তো আহিব পাৰে চিলড্ৰেন জুইত কটাবাৰীত আছে তো বাকী এড্ৰেছ লাগিছে মোৰ পৰা পাই যাব কথা নাই তো কমেণ্ট কৰি দিব যে কেনেকুৱা লাগে কিন্তু খাই কিনে পূৰা মজা লাগছে আৰু পেট ভৰি যায় একেবাৰতে আৰু নিজে নহওক আজিৰ কাৰণে এইখিনিয়ে তো আজিকালি আসসালামু আলাইকুম